নমস্কাৰ মই জিকমিক সমাদ্ৰিতা গগৈয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজ সমন্বয় মিউজিক অসমৰ মজিয়ালৈ আজি আপোনালোকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি মই আকৌ উপস্থিত হৈছোহি আপোনালোকৰ সন্মুখত পুনৰ দুগৰাকী উদীয়মান কণ্ঠশিল্পীৰ সৈতে আজি মোৰ সৈতে উপস্থিত আছে দুগৰাকীকৈ উদীয়মান শিল্পী তেখেতলোকৰ এগৰাকী হৈছে শ্ৰী ত্ৰিদীপ তপোবন ফুকন আৰু তেখেতৰ সৈতে গীটাৰত সংগত কৰিব শ্ৰী ৰঞ্জিত নাথে দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকে বৰ্তমান কি কৰি আছে কেনেধৰণে সংগীতৰ চৰ্চা কৰি আছে এই সম্পৰ্কে জানিম আৰু লগতে তেখেতসকলৰ পৰা শুনিম কেইটামান খুবেই ভাল লগা গীত তেন্তে প্ৰিয় দৰ্শক অনুষ্ঠানটি আহকচোন আৰম্ভ কৰোঁ পলম নকৰি পোনপ্ৰথমে তোমালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ পোনপ্ৰথমে তোমালোকৰ এটি গীতেৰে আমি প্ৰথমতে গীতটি শুনি লওঁ তাৰপিছত কথা পাতিম এটি জয়ন্ত হাজৰিকাৰ গীতেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব খুজিছোঁ জয়ন্ত হাজৰিকাদেৱৰ এটি খুবেই জনপ্ৰিয় গীতেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি জানিব বিচাৰিম তুমি বৰ্তমান কি কৰি আছা কি পঢ়ি আছা মই বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ মই ডিগ্ৰী ছেকেণ্ড ছেমৰ এতিয়া আৰু ৰঞ্জিত দা তোমাৰ মই বৰ্তমান ৰাজ্য বিদ্যাপীঠত বিএছচি ছেকেণ্ড ছেমত আছোঁ মেথছৰ ডিপাৰ্টমেণ্টত তুমি কেতিয়াৰ পৰা গীটাৰ বজাই আছা মই ক্লাছ 8 মানৰ পৰা বজাই আছোঁ তুমি কেৱল গীটাৰে বজোৱা নে লগতে গীটাৰৰ লগতে আন কিবা কিবি বাদ্যযন্ত্ৰও তুমি সংগত কৰা গীটাৰ তাৰ বাহিৰে কীবৰ্ড আৰু বৰ্তমান মাউথ অৰ্গেন শিকি আছোঁ খুবেই ভাল কথা ত্ৰিদীপ দাৰ পৰা আমি জানিব বিচাৰিম তুমি সংগীত কেতিয়াৰ পৰা চৰ্চা কৰি আছা আৰু তুমি কাৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলা মই সংগীত ক্লাছ 5ৰ পৰা শিকি আছোঁ মই শ্ৰী জ্যোতিমন দেৱৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ সংগীতৰ ঠিক আছে আমি আৰু কথা পাতিম কিন্তু এটি গীত শুনি লওঁ এইবাৰ এতিয়া আমি এটি অংগৰাগ মহন্তৰ গীত গাবলৈ প্ৰয়াস কৰিম নিশ্চয় যেতিয়া নামে জিলমিলাই কাশি জুনে আইলৈ মনত
পক্ষী যেতিয়া বাহলে কোলাহল যেতিয়া কমি অৱসাদে আবহি ধৰে আইলৈ মনত পৰে অবুজাবেই গুজাই আহে চকুৰ বৈ বাৰে বাৰে সন্ধ্যা যেতিয়া নাম আইলৈ মনত পৰে। খুবেই ভাল লাগিল তোমালোকৰ গীতটি। এইবাৰ আমি জানিব বিচাৰিম তোমালোকে মন গীত শীৰ্ষক এটি অনুষ্ঠানলৈ তোমালোকৰ গীতে চিলেকশ্যন পাইছিলে। তোমালোকে এই বিষয়ে অকণমান আমাৰ দৰ্শকক জনাবা নেকি? মনগীতটো এয়া চিন্তা কৰিছিলে আদিল হুছেইন ছাৰে আৰু ইয়াৰ চিন্তাটো আছিল যে অসমৰ আৰ্টিষ্ট উঠি অহা যিমানখিনি আছে তেওঁলোকক এডোখৰ জেগাত মাতি পেলাই এটা মাষ্টাৰ ক্লাছ দিয়া। ক'ত আছিলে অনুষ্ঠানটি? অনুষ্ঠানটি ডেকাচেঙত আছিলে, মাজুলীত হৈছিলে। হয়, আৰু কোন কোন আছিলে এই অনুষ্ঠানটিৰ সৈতে জড়িত ব্যক্তি? এই অনুষ্ঠানটিৰ সৈতে জয় বৰুৱা আছিলে, তাৰপৰা আদিল হুছেইন, শংকৰাজ কোঁৱৰ আৰু অসমৰ যিসকল গণ্যমান্য শিল্পী আছে সংগীতৰ লগত তেওঁলোক সকলোৱে অনুষ্ঠানত জড়িত হৈ আছিলে। হয়, খুবেই ভাল কথা। এইবাৰ তোমালোকৰ এটি গীত আমি শুনিব বিচাৰিম। হয়, আমি এতিয়া আমাৰ স্বৰচিত গীত গাবলৈ লৈছোঁ। আচ্ছা, মই আছো মই নাই জানি শুনিও পথগ্ৰস্ত আনে যোৱা বাটেৰে গৈ জানি শুনিও নষ্ট প্ৰভাতী পক্ষীৰ কোলাহলত নতুন সপোন সুবাস অস্ত সূৰুজৰ কিৰণ একে যন্ত্ৰ হৈ ব্যৰ্থ নষ্ট পথগ্ৰস্ত বিচাৰো অস্তিত্ব খুবেই ভাল লাগিল। প্ৰিয় দৰ্শক, আপোনালোকে দেখিছেই তেওঁলোকে কি সুন্দৰভাৱে তেওঁলোকৰ স্বৰচিত এটি গীত আপোনালোকক শুনালে। আৰু আপোনালোকক জনাই থওঁ যে এওঁলোকৰ এটি নিজা সংগীতৰ বেণ্ডো আছে। আমি তোমালোকৰ পৰা জানিব বিচাৰিম তোমালোকৰ এই সংগীত বেণ্ডৰ বিষয়ে। হয়, আমি এতিয়া সৰুকৈ থুলমূলকৈ এটা বেণ্ড খুলিছিলোঁ। বেণ্ডটোৰ নাম হ'ল কেফেইন বুলি। হয়, সেই বেণ্ডটোত আমাৰ দুজনৰ লগতে আৰু দুজন আছে বাদে, কিন্তু এতিয়া লকডাউনৰ কাৰণে আমাৰ লগত উপস্থিত থাকিবৰ কাৰণে অকণমান অসুবিধা হৈছে। হয় হয় হয়। আমি পৰৱৰ্তী সময়ত আটাইকেইজনকে লগ পাম বুলি আশা ৰাখিলোঁ তোমালোকৰ বেণ্ডটোৰ সৈতে। বাৰু আমি আৰু কথা পাতিম। এইবাৰ আমাক কোনটো গীত শুনাবা? আমি এতিয়া জুবিনদাৰ গান এটা গাবলৈ লৈছোঁ, যন্ত্ৰ বুলি। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দূৰলৈ। স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি, হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোনাকে নসাবৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ
যন্ত্ৰ খুবেই ভাল লগা এটি গীত বৰ্তমান সাম্প্ৰতিক সময়ৰ যি পৰিৱেশ হৈ আছে বা যি পৰিস্থিতি হৈ আছে সঁচাকৈ আমি একোটা যন্ত্ৰ যেনে পৰিলক্ষিত হৈছে তুমি এই বিষয়ে কি ক'ব বিচাৰিবা আমালোকৰ জীৱনত যেতিয়া মেকানিকেল লাইফ আহিছে সেইটোত খাপ খাই লওঁতে চববেছি ভাল হ'ব এনেকুৱা এটা পৰিস্থিতিত যিহেতু আৰু তাতে এতিয়া কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলোৱে যান্ত্ৰিক জগতখনত খুব বেছিকৈ সোমাই যোৱা পৰিলক্ষিত হৈছে এতিয়া সেইটোৰ লগত আমি যিমান এতিয়া সোমাই গৈছোঁ সিমান এটা হিচাপত ভালো হয় এটা হিচাপত বেয়াও ভাল এইটো হিচাপত কাৰণ আমি নিজে বাচি আছোঁ আৰু এটা বেয়া হোৱাৰ কাৰণ হৈছে কি যদি এনেকৈ থাকি যাওঁ পাছলৈ চাগে এনেকৈ থাকি গ'লে এটা হেবিট নিচিনা হৈ যাবগৈ যেতিয়া আমাৰ দিগদাৰ হ'ব তোমালোকৰ আজৰি সময়ত কি কি কৰি ভাল পোৱা প্ৰথমতে ত্ৰিদীপ দাক সুধিছোঁ মই আজৰি সময়ত মই চিনেমা চাওঁ এনেই তাৰপৰা গানো গাওঁ আৰু কিতাপ পঢ়া যায় কিতাপ পঢ়া হয় কাৰ কিতাপ পঢ়ি ভাল লাগে বা তুমি কেনেধৰণৰ কিতাপ পঢ়ি ভাল পোৱা কিতাপ মই প্ৰায় সকলো ধৰণৰে পঢ়া হয় মানে যিখিনি বিষয় আছে ধৰি লোৱা তোমাৰ ইতিহাস বা উপন্যাস যিয়ে হওক আৰু ৰঞ্জিত দা তুমি মই আজৰি সময়তো মই গানৰ লগতে জড়িত থাকোঁ প্ৰায় বেলেগ বেলেগ জনৰা শুনো আৰু যোৰ বেলেগ বেলেগ কাণ্ট্ৰি মিউজিক থাকে আৰু বৰ্তমান মই এতিয়া কাৰ্ণাটিক মিউজিক শুনি আছোঁ তেওঁলোকৰ ৰাগখিনি বহুত বেলেগ থাকে যোনখিনি মানে মানে বেছি শাস্ত্ৰীয় সংগীত আৰু দাক্ষিণাত্য সংগীতৰ মাজত যি পাৰ্থক্য আছে সেই পাৰ্থক্যটো বাৰু ঠিকে আছে ত্ৰিদীপ দাদাক মই সুধিব বিচাৰিছোঁ তুমি এবাৰ দূৰদৰ্শনতো সংগীত পৰিৱেশন কৰিছিলা সেই অভিজ্ঞতাৰ বিষয়ে আমাৰ দৰ্শকসকলক ক'লে ভাল লাগিব সেইবাৰ মই প্ৰথমবাৰৰ কাৰণে টিভিৰ পৰ্দাত এটি গান পৰিৱেশন কৰিছিলোঁ সেয়া আছিল 2012 চন তাত মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মই যেতিয়া এই জীৱনৰ সেই গানটো পৰিৱেশন কৰিছিলোঁ আৰু লগতে মই জানিব পাৰিছোঁ যে তুমি ৰাষ্ট্ৰীয় যি শিশু বিজ্ঞান সমাৰোহ হয় সেই শিশু বিজ্ঞান সমাৰোহলৈও তোমাৰ প্ৰকল্প নিৰ্বাচিত হৈছিল এগৰাকী কলা শাখাৰ ছাত্ৰ হিচাপে বিজ্ঞানৰ সৈতে তুমি জড়িত এই সম্পৰ্কে যি ভাৰসাম্যতাটো ৰাখিব লাগে সেই সম্পৰ্কে তুমি কি ক'ব বিচাৰিবা মই এটা কথাই ক'ব খোজোঁ যে বিজ্ঞানৰ লগত যে বা বিজ্ঞান তুমি এটা পঢ়িব বা কিবা অধ্যয়ন কৰিব হ'লে যে তোমাৰ বিজ্ঞানৰ ডিগ্ৰী এটা লাগিব মানে সেনেকুৱা কোনো কথা নাই তোমাৰ মানসিকতাটো যদি বৈজ্ঞানিক হয় তেতিয়া তুমি খুব সুন্দৰভাৱে বিজ্ঞান বা যিয়ে নহওক অন্য ক্ষেত্ৰতো আগুৱাই যাবলৈ সক্ষম হ'বা হয় মানে মই এইটো কথা এইবাবে সুধিলোঁ কাৰণ বৰ্তমান সময়ত অভিভাৱকসকলৰ মাজত যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ মাজত কলা আৰু বিজ্ঞান দুটা শাখাৰ মাজত মানে ভাগ কৰা মনস্কতাটো পৰিলক্ষিত সেইবাবে তোমাক সুধিলোঁ তোমাৰ লগত আজি ইমানকৈ কথা পাতিলোঁ তোমালোক দুয়োৰে গীত শুনিলোঁ তুমি ইমান সুন্দৰ গীটাৰ পৰিৱেশন কৰিলা তোমালোকৰ অমূল্য সময়কণ আমাক দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তোমালোকে ভৱিষ্যত প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সংগীতৰ ক্ষেত্ৰখনত আগুৱাব বিচাৰে তেওঁলোকক উদ্দেশ্যি কি ক'ব বিচাৰিবা আমি যিখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া সংগীতৰ ক্ষেত্ৰখনত আগুৱাম বুলি ভাবি আছে মই ক'ব খোজোঁ যে সংগীতৰ লগতে পঢ়া শুনাটো এটা গুৰুত্বপূৰ্ণ বিষয় ক্ষেত্ৰ হয় গতিকে যাতে দুইটা ভাৰসাম্যতাটো ৰক্ষা কৰি যাতে তেওঁলোকে সংগীততো আগবাঢ়ি যায় আৰু বাকী পঢ়া শুনাও সমান্তৰালভাৱে আগুৱাই যায় প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠান শেষ কৰিবলৈ সময় আহি পৰিছে কিন্তু শেষ কৰাৰ পূৰ্বে আমি এওঁলোকৰ পৰা আন এটি গীত শুনি ল'ব বিচাৰিম তাৰপিছতে আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব অনুষ্ঠানৰ শেষৰ অংশত আমি আহি উপস্থিত হৈছোঁহি এইবাৰ তোমালোকে কোনটো গীত শুনাবা আমাৰ দৰ্শকক আমি এতিয়া এটি বিষ্ণু ৰাভাৰ গীত গাই আমাৰ অনুষ্ঠান শেষ কৰিব খুজিছোঁ ঠিক আছে বড় জনম শুভ লগন যদিহে আমাৰ
পৰজনম সুফল গণ যদিহে আমাৰ ভয় দেখা পুৰা পানে পিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনম সুফল গণ। খুবেই ভাল লাগিল তোমালোক দুজনৰ সৈতে আমি আজি ইমান কথা পাতিলোঁ, তোমালোকৰ গীত শুনিলোঁ। তোমালোকৰ যি পৰিকল্পনা আছে অদূৰ ভৱিষ্যতে সেয়া সফল হওক। তোমালোকেও এদিন সংগীতৰ জগতখন, অসমৰ যি সংগীতৰ জগত, সেই সংগীতৰ জগতত উজ্বলি উঠা তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, আমি আমাৰ অনুষ্ঠান এতিয়া সামৰিব লাগিব। আমাৰ অনুষ্ঠান সামৰাৰ পূৰ্বে আমি আপোনালোকলৈ আগবঢ়াইছোঁ এওঁলোকৰ বেণ্ডৰ এটি তেওঁলোকৰ নিজা গীত, আৰু ইয়াৰ পিছতে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। মই আছো মই নাই জানি শুনিও পথগ্ৰস্ত আনে যোৱা বাটেৰে গৈ জানি শুনিও নষ্ট প্ৰভাতী পক্ষীৰ কোলাহল নতুন সপোনৰ সুবাস লৈ অস্ত সূৰুযৰ কিৰণ সেই একেই যন্ত্ৰ হৈ ব্যৰ্থ নষ্ট পথভ্ৰষ্ট বিচাৰো অস্তিত্ব নিজৰ